হাই ফ্ৰেণ্ড, পাপৰি মেনা চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? ভাল? বহুত দিন মই ব্লগ দিয়াই নাই, আজি ভাবিলোঁ দিম। আজি এজনী মোৰ নবৌ হয় আৰু আজি নবৌয়ে বনাব হাঁহৰ মাংস নতুন এটা ষ্টাইলত। তাকে ভাবিলোঁ বোলো আপোনালোককো দেখাওঁ নবৌয়েনো কেনেকৈ বনায়। ঠিক আছে, তেনেহ'লে ব'লক চাওঁ নবৌয়ে কেনেকৈ বনায়। এয়া হৈছে আমাৰ হাঁহৰ মাংস। ধুনীয়াকৈ মছলা দিছে, হালধি, নিমখ, পিঁয়াজ দি পেলাই মেৰিনেট কৰিব। এতিয়া নহৰু দিছে, এয়া হৈছে কলপচলা। কলপচলা আজি পাতিহাঁহৰ মাংস কোনে কোনে খাইছে জনাবচোন। নহৰু, পিঁয়াজ, আলু, এতিয়া কেঁচা মিঠাতেল দি ধুনীয়াকৈ মেৰিনেট কৰি লৈছে। এয়া কেৰাহী গৰম কৰি ইয়াত দিছে তেল। আজি মানে আমাৰ ঘৰলৈ আলহী আহিব, সেইকাৰণে ডাঙৰ কেৰাহীতে বনাইছে আৰু ঘৰৰে হাঁহ কলপচলা দি বনাব। এতিয়া আপোনালোকে আগতে খাইছেনে জনাব, চাব এতিয়া কেনেকৈ বনাই নবৌয়ে দেখাই থাকিম। এতিয়া তেলখিনি গৰম, এতিয়া নহৰু আৰু পিঁয়াজ একেলগে দি দিছে। এতিয়া নহৰু আৰু পিঁয়াজ ধুনীয়াকৈ ভাজি ল'ব। ইয়াত দিছে নৰসিংহ পাত, তেলত দি দিছে, তেতিয়া কি ধুনীয়া হয়। এয়া আমাৰ ভজা হৈ গৈছে, এতিয়া দিছে মাংসখিনি। মাংসখিনি ধুনীয়াকৈ ভাজিব লাগিব। আলু আলুটো দি অলপ লৰাই দিছে। ইয়াৰ পিছত দি দিছে মছলাখিনি দিছে। সেয়া চাওক, ধুনীয়াকৈ এতিয়া মাংসৰ লগত মিলাই দিব। মিলাই লৈ 10-15 মিনিট ভাজিব লাগিব, ঢাকি ঢাকি ভাজিব লাগিব। তেনেহ'লে এয়া ভাজি লওঁ। এতিয়া চাওক আমাৰ মাংস ভজা হৈ গৈছে, কি ধুনীয়া কালাৰ আহিছে চাওক, গোন্ধটো বৰ ধুনীয়া আহিছে ন, খাবলৈ চাগে টেষ্টিয়ে হ'ব। এয়া চাওক, এয়া এতিয়া পানী দিছে, গৰম পানী। 20 মিনিটমান উতলাৰ পাছত আমাৰ মাংস ৰেডি হৈ যাব। চাওক কি ধুনীয়া কালাৰ আহিছে। ফাইনেলি আমাৰ মাংস ৰেডি হৈ গ'ল। এয়া চাওক, কি ধুনীয়া কালাৰ আছে। এয়া কলপচলাৰ লগত হাঁহৰ মাংস।